Hi guys, welcome back to my new vlog. আৰু আশা কৰোঁ চবেই ভালে আছে। বৰ্তমান মোৰো ভালেই। আৰু আজি হ'ল বিশ্বকৰ্মা পূজা। সেইবাবে ব্লগটো আৰম্ভ কৰিলোঁ ৰাতিপুৱা উঠি আৰু ফটাফট কি কৰিম কাম বনখিনি কৰি পেলাই এয়া পূজা কৰাও হ'ল আমাৰ। তাৰপিছতে এতিয়া বাকী দেখাই যাম। তো ভিডিঅ'টো পূজা কৰা হ'ল আৰু এয়া পাপাই এইফালে চাইকেল ধুই ইয়াত ধূপ চুপ লগাইছে ধুনীয়াকৈ আৰু এইফালে এয়া গাড়ী চাড়ী ধুই দিছে আৰু চাই দিয়কচোন কি দেখাব পাৰোঁ। এইফালে ভণ্টিয়ে ধুলে এয়া চাইকেল দেখিছে এইফালে পাপাহঁতৰ অফিচৰ আমাৰ সন্মুখৰ ওচৰতে আৰু এয়া পূজা আৰম্ভ কৰিছে এয়া গান লগাই আছে দেখিছে চাইকেলৰ ওচৰত আৰু এইফালে এয়া বৰ্তাজনে পূজা কৰি আছে বাইকত আৰু ধুনীয়াকৈ বাইক চাইক ধোৱা হৈ গ'ল আৰু এইফালে ভাইটিয়ে মালা পিন্ধাই আছে ভাইটিৰ বাইকত এয়া দেখিছে আপোনালোকে। আৰু এইফালে এয়া স্কুটি গাড়ী বাইক চব ধুনীয়াকৈ ধুই হৈ গ'ল চবৰে এয়া পূজা কৰা হৈ গ'ল চবেই এয়া দেখিছে আৰু আজি এইটো বিশ্বকৰ্মা পূজা আৰু এইফালে পাপাহঁত লাগি আছে এয়া পূজা কৰা মুহূৰ্ত আমি চবেই পূজা কৰিলোঁ সেৱাও ল'লোঁ। প্রভু তোমার তোমার নামে তোমার আমি করি বিশ্বকর্মা বিশ্বকর্মা বিশ্বকর্মা। আৰু আজি মায়ে পিন্ধিছে মই ফেব্ৰিক কৰা কাপোৰযোৰ এয়া আপোনালোকক দেখাবৰ কাৰণে অলপমান ভিডিঅ' কৰি থৈছোঁ কেনেকুৱা। আজি বতৰটো ইমানেই ভাল এয়া দেখিছে আপোনালোকে বতাহ মাৰি আছে পূৰা লাহে লাহে আৰু আজি ৰ'দো নাই আৰু এই ফুলটো কি হয় ফুলটোৰ নাম নাজানো ইমান ভাল লাগিব মোৰ এই ফুলটো। আপুনি যদি কোনোবাই জানে মোক প্লিজ কমেণ্ট কৰি জনাবচোন এই ফুলটো কি নাম আৰু এয়া ধুনীয়াকৈ ৰুইছিলোঁ কেতিয়াবা ৰোৱা ভাল লাগিলে কাৰণে অলপমান ভিডিঅ' কৰি থ'লোঁ। আৰু এইফালে চব খৰখাদ ৰেডি কৰা খৰখাদৰ কাৰণে লাগি আছে ভাইটি আৰু মা অলপ গৈ ময়ো লাগি দিলোঁ মাহঁতৰ লগত আৰু চাই যাওকচোন। আৰু এইফালে আমাৰ খিচিৰি ভাজি ৰেডি তো খাব আহি গ'লোঁ আৰু এতিয়া খাই লওঁ খাই পেলাই আকৌ লগ পাই আছোঁ আপোনালোককো দেখাই যাম। ইয়াত দৈ আৰু মিঠাই বিলোৱা দেই মিঠাই নাখাই দেখোন মই মিঠাই এইটো ন বেচা বেয়া কষ্ট কৰিছে দেই। আৰু আজি পূজাৰী নাই আমাৰ ঘৰত নতুন মেম্বাৰ এয়া চব শুই আছে ধুনীয়াকৈ আৰু আপোনালোককতো দেখালোৱে দিনটো কি কৰিলোঁ আৰু আমাৰ পূজাৰ কেনেদৰে পাৰ হ'ল আৰু আজি ভিডিঅ'টো ইমানেই আছে যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈও এনেকৈ লগ পাম তো আজিলৈ বাই বাই।